হিন্দু ধৰ্মত কৈলাশ পৰ্বতক ধৰ্মৰ প্ৰতীক হিচাপে আখ্যা দিয়া হয়। কিন্তু ৰহস্যময় কথা, আজিলৈকে কোনো পৰ্বতাৰোহীয়ে কৈলাশ পৰ্বতত আৰোহণ কৰিবলৈ সক্ষম হোৱা নাই, যাৰ বাবে কৈলাশক অজয় পৰ্বত বুলিও জনা যায়। কিছু লোকৰ মতে কৈলাশ পৰ্বতৰ ভিতৰত এখন জাগ্ৰত নগৰ আছে। কিছু লোকে ক'ব বিচাৰে যে কৈলাশ পৰ্বতটো প্ৰকৃততে এটা পিৰামিডহে, আৰু কিছু লোকে মত প্ৰকাশ কৰে যে প্ৰকৃততে কৈলাশ পৰ্বতৰ ভিতৰটো ফোঁপোলা। নমস্কাৰ প্ৰিয় দৰ্শক, বিস্ময় ইউটিউব চেনেললৈ আপোনাক পুনৰ এবাৰ স্বাগতম। কৈলাশ পৰ্বতক পৃথিৱীৰ কেন্দ্ৰ বুলি কোৱা হয়। কৈলাশ পৰ্বত হৈছে ভৌতিক পৃথিৱী আৰু আধ্যাত্মিক পৃথিৱীৰ মিলনস্থলী। আৰু আশ্চৰ্যৰ কথাটো হৈছে কৈলাশ পৰ্বতৰ পৰা উত্তৰ মেৰুৰ দূৰত্ব ৬,৬৬৬ কিলোমিটাৰ, আৰু দক্ষিণ মেৰুলৈ তাৰ দূৰত্ব হৈছে তাৰ দুগুণ, অৰ্থাৎ ১৩,৩৩২ কিলোমিটাৰ। তিব্বতৰ মালভূমিৰ পৰা ২২,০০০ ফুট উচ্চতাত থকা এই কৈলাশ পৰ্বতক হিন্দুসকলৰ লগতে বৌদ্ধ আৰু জৈনসকলেও পবিত্ৰ স্থান বুলি জ্ঞান কৰে। প্ৰচলিত বিশ্বাস মতে কৈলাশ যিহেতু মহাদেৱৰ বাসস্থান, সেইবাবে তালৈ যোৱাটো কাৰোবাৰ পক্ষে সম্ভৱ নহয়, আৰু যিসকল লোকে তালৈ যোৱাৰ চেষ্টা কৰিছে সেইসকল পথভ্ৰষ্ট হৈ অথবা দুৰ্যোগপূৰ্ণ পৰিস্থিতিত মৃত্যু সাৱটি ল'বলগীয়া হৈছে। এবাৰ চাইবেৰিয়াৰ এদল পৰ্বতাৰোহীয়ে কৈলাশত বগাবলৈ চেষ্টা কৰা অৱস্থাত তেওঁলোকে প্ৰত্যক্ষ কৰিছিল তেওঁলোকৰ দাড়ি আৰু নখ অতি ক্ষিপ্ৰতাৰে বৃদ্ধি পাইছিল। তেওঁলোকে উমান পাইছিল যে তেওঁলোকৰ বয়স সময়তকৈ সোনকালে বৃদ্ধি হৈছে। তেওঁলোকে নিজৰ অভিযান সামৰি ঘূৰি অহাৰ মাত্ৰ এবছৰৰ ভিতৰতেই আটাইকেইজন পৰ্বতাৰোহীৰ মৃত্যু ঘটে। এই প্ৰতিকূল আৰু দুৰ্গম পৰিস্থিতিত কৈলাশ পৰ্বতত আৰোহণ কৰাটো কোনো পৰ্বতাৰোহীৰ বাবে আজিলৈকে সম্ভৱ হৈ উঠা নাই। উল্লেখযোগ্য যে এবাৰ চীন দেশে হেলিকপ্টাৰৰ যোগেদি এই কৈলাশ পৰ্বতত আৰোহণ কৰাৰ চেষ্টা কৰিছিল, কিন্তু বাতানুকূল পৰিস্থিতি আৰু হেলিকপ্টাৰৰ কম্পাছ স্তব্ধ হৈ পৰাৰ লগে লগে তেওঁলোক দিশহাৰা হৈ পৰিছিল। ফলস্বৰূপে তেওঁলোকৰ অভিযান তাতেই সামৰিবলগীয়া হ'ল। কৈলাশত বতৰ হঠাতে সালসলনি হয়, হঠাতে ঠাণ্ডা বাঢ়ি যায়, মানুহৰ হৃদয়ৰ ধপধপনি বৃদ্ধি পাবলৈ ধৰে। পৰ্যাপ্ত অক্সিজেন থকাৰ পাছতো সেইবাবে মানুহে উশাহ ল'বলৈ অসুবিধা হয়। এনেবোৰ আচৰিত কাৰণৰ বাবেই অৱশেষত ২০০১ চনত কৈলাশ আৰোহণত নিষেধাজ্ঞা আৰোপ কৰা হয়। কৈলাশৰ পাদদেশত আছে ৰাক্ষসতাল আৰু মানস সৰোবৰ হ্ৰদ। ১৪,৯৫০ ফুট উচ্চতাত থকা এই মানস সৰোবৰ হ্ৰদ হৈছে বিশ্বৰ উচ্চতম মিঠা পানীৰ হ্ৰদ। কিন্তু আশ্চৰ্যকৰ বিষয় যে একেলগে থকা দুটা হ্ৰদৰ প্ৰচণ্ড জোৰেৰে বতাহ বলিলেও মানস সৰোবৰৰ পানী প্ৰায় শান্তই হৈ থাকে। তাৰ বিপৰীতে ৰাক্ষসতাল হ্ৰদৰ পানী প্ৰত্যেক সময়তে অশান্ত ৰূপত থাকে। প্ৰচলিত বিশ্বাস অনুসৰি শিৱক প্ৰসন্ন কৰাৰ বাবে ৰাৱণে ইয়াতেই তপস্যাত মগ্ন হৈছিল, আৰু সেইবাবেই এই হ্ৰদৰ পানী সদায় অশান্ত হৈ থাকে। আৰু তাৰ বিপৰীতে মানস সৰোবৰ হ্ৰদৰ কিনাৰত প্ৰায়ে ওম ধ্বনি আৰু শিৱৰ ডম্বৰুৰ শব্দ শুনিবলৈ পোৱা যায়। বছৰি প্ৰায় ১,০০০ৰো অধিক লোক এই কৈলাশ পৰ্বত দৰ্শন কৰিবলৈ আহে। আজিৰ ভিডিঅ'টো চাই কেনে পালে কমেণ্ট কৰি জনাবলৈ নাপাহৰিব। পুনৰ লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ বিদায়।